গতিকে মোৰ বোধেৰে আচলতে বিতৰ্ক কৰা কোনো প্ৰশ্ন নাই। কিন্তু বিতৰ্কটো এইকাৰণে উত্থাপন হৈছে যে যিসকল নেতাখন চোৱা নাই, আৰম্ভণিৰ পৰা চোৱা নাই বা একেবাৰেই চোৱা নাই, তেওঁলোকে এইটো ক্ষেত্ৰত আৰু বেছি বিভিন্ন ধৰণৰ কথা শুনি বা বিভিন্নজনৰ মুখেদি শুনি এই বিতৰ্কটোত জপিয়াই পৰাৰ কাৰণে ই এটা বৃহৎ আকাৰ লৈছে। কিন্তু আমাৰ আটাইতকৈ কিছুমান ক্ষেত্ৰত দুৰ্ভাগ্যজনক পাওঁ যে বিকৃতকৰণৰ যিটো এটা অভিযোগ উঠিছে, মই ভাবোঁ যে আমি জ্যোতি ভাৰতী মানুহকো দেখুৱাইছোঁ, আমি বিভিন্ন জ্ঞানী গুণী ব্যক্তিকো আমি নাটকখন দেখুৱাইছোঁ যে ক'ৰবাত কিবা ভুল ৰৈ গ'ল নেকি। তেওঁলোকে কোনো ধৰণৰ আমি দুই এটা ভুল দেখুৱাইছোঁ, আমি সেইবোৰ সংশোধনো কৰিছোঁ আৰু ভৱিষ্যতে আমি সংশোধন কৰিম। জ্যোতিপ্ৰসাদক লৈ, জ্যোতিপ্ৰসাদৰ সৃষ্টি এটাক লৈ কিবা এটা বিকৃতকৰণ কৰাৰ ধৰণৰ কোনো ধৰণৰ অভিযোগ, কোনো ধৰণৰ ধৃষ্টতা আমাৰ নাই। আচলতে বন্দে মাতৰম বা ভাৰত মাতা কি জয় এই কথাটো এইটোৱেই যে ভাৰত মাতা কি জয় বা জয় হিন্দ বা বন্দে মাতৰম এইবোৰ শ্লোগানৰ কিবা বিশেষ পাৰ্থক্য আমাৰ সৰ্বসাধাৰণ মানুহৰ কাৰণে নাই, আমাৰ কাৰণেও নাই। আজি পুলিচে হওক, সেনাই হওক, সকলোৱে ভাৰত মাতা কি জয় বুলি চিঞৰে, তেওঁলোকতো কোনো গেৰুৱা দলৰ সদস্য নহয়। বন্দে মাতৰম বুলি ক'বলৈ লভিতা চৰিত্ৰটোৱে অলপমান অসুবিধা এইকাৰণে পাইছিল কাৰণ লভিতা কোনো স্বাধীনতা সংগ্ৰামী নাছিল, স্বাধীনতা সেনানী নাছিল। সেই চৰিত্ৰটো আজাদ হিন্দ ফৌজৰো সদস্য নাছিল বা কংগ্ৰেছৰ সদস্য নাছিল, এগৰাকী নাৰ্ছ আছিল। গতিকে খুব সহজ ভাষাত এটা শ্লোগান যেতিয়া গাব মানুহে, সেইটো খুব সহজতে ভাৰত মাতা কি জয় বুলি ক'ব বা জয় আসন বুলি ক'ব। গতিকে আমি সেইকাৰণে ভাৰত মাতা কি জয়টো ব্যৱহাৰ কৰিলোঁ। তাত কোনো ধৰণৰ ৰাজনৈতিক উদ্দেশ্য নাই, লক্ষ্য উদ্দেশ্য নাই।